কাম টু অল আজি এই ভিডিঅ'ৰ যোগেদি বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ কিয়দাংশ লৈ আহিছোঁ গতিকে চাওকচোন ভিডিঅ'টো ৰাইজ তথা অভিভাৱকসকলে আজি যথেষ্ট সহযোগিতা প্ৰদান কৰিছে তাৰ কাৰণে আমাৰ যথেষ্ট ভাল লাগিছে ববিতাটো কিহৰ বুলি আনিছা তুমি অঁ পেঞ্চিল প্ৰিয়া গধূলি গোপাল ভেৰি গুড আৰু হেৰিয়ে কি আনিছা দীপ্তি দীপ্তি কি আনিছা কি পুলি হয় এইটো কি গছৰ পুলি আনিছা তুমি নামটো নাজানা কিন্তু গছ মানে ফল লাগিব মানে ফুল লাগিব ইয়াত অঁ সেইটো কোৱা ফুলৰ পুলি হয়নে মোনে কি আনিছা অঁ নাৰ্জী ফুল স্মৃতি কি আনিছা নাৰ্জী ফুল ধুনীয়াকৈ ৰুলানে অঁ ধুনীয়াকৈ প্ৰতিপালন কৰিবা দেই লতা গোলাপ মানে গোলাপ ফুলৰ ন বঢ়িয়া ফুকন ফুকন কি ফুলৰ পুলি ন ধুনীয়া হৈছে এইফালে একদম ফেঞ্চিখনৰ ফাকেদি ধুনীয়াকৈ জিলিকি থাকিব হয়নে ফুলপাহ প্ৰতিপালন কৰিবানে অঁ সদায় পানী দিব লাগিব হয়নে ভেৰি গুড আমাৰ ছাৰে জব কাৰ্ডত ধৰিলে তেনেকৈ নকৰি আকৌ বিশ্ব পৰিৱেশ দিৱস বুলি হেৰি কৰিছে গাঁত খান্দিছে বুলি কওঁ পুলি ৰুবৰ কাৰণে শুনিলে ভালকৈ কওঁ আৰু আমাৰ ছাৰে বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে পুলি ৰুবৰ কাৰণে গাঁত খান্দিছে শিল আছে হেৰিটো হ'ব জানো শিল আছে কিন্তু ইয়াত বেলেগ মাটি দি আনি ধুনীয়াকৈ সাৰ জাবৰ দি পেলাই ৰুব লাগিব হয়নে হ'ব ঠিক আছে মোক দেখুৱালি নাই অকল গাঁতটো দেখুৱালি মোক দেখুৱালি নেদেখিয়ে খান্দি লোৱা কথা কোমল মাটি কি বুলি হয় এইটো শেৱালি এনেকৈ প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা একোজোপাকৈ গছপুলি বা ফুলপুলি আনিছিল আৰু বিদ্যালয়ৰ চৌহদত ধুনীয়াকৈ ৰুইছিল তাৰপিছতে অনুষ্ঠিত কৰিছিলোঁ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু ধুনীয়াকৈ ছবি আঁকিছিল এনেকৈ থুলমূলকৈ আজি এই দিৱসটি আমি পালন কৰিলোঁ আপোনালোকে পালন কৰিলে জনাব কমেণ্টত তাৰপাছতে আমি কেৱল 5 জুন তথা এই দিৱসতে যে গছপুলি ৰুব লাগে তেনে নহয় সকলোৱে আমি পৰিৱেশ অনুযায়ী ধুনীয়াকৈ গছপুলি ৰোপণ কৰিব লাগে তথা আমি ধৰণীখন ধুনীয়া কৰিব লাগে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই কেনে লাগিল জনাব যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এভৰিথিং কৰিব অল ইজ ৱেল গুড বাই থেংক ইউ